ডাঙৰে আৰু যদি প্ৰমোদ ডাঙৰে যদি নোৱাৰে তেতিয়াহ'লে আমি যিকোনো ইউথ যুৱ চাম আছে আমি নিজে তেওঁলোকক এটা সৰু সুৰা হ'লেও এটা আমি ঘৰ বা কিবা এটা বস্তু আমি নিজৰ শক্তি সামৰ্থ্য অনুযায়ী আমি কিবা এটা এইফালে তেওঁলোকক হেল্প কৰি দিম। যদি নোৱাৰে তেতিয়া প্ৰমোদ ডাঙৰে ক'ব লাগে যে আমি নোৱাৰো, হেল্প কৰিব, আমি কৰি দিম। আমি যুৱ চাম ওলাই আহিছো। আজি আমি শিক্ষিত যুৱচামে কিয় ওলাই আহিব লগা হৈছে, বৰ্তমান পৰিস্থিতি চাই আমি ওলাই আহিব লগা হৈছে। তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছো প্ৰমোদ ডাঙৰে হয় তেওঁলোকক দিয়ক, আৰু তেওঁলোকক অসম চৰকাৰে আঁচনিৰ পৰা বঞ্চিত কৰিব নালাগে। ঠিক আছে, আপোনালোকে তেওঁলোকক দিয়ক, আৰু বাকী আপোনালোকে চাইছে, আৰু আশা কৰিছো অতি কম দিনৰ ভিতৰত তেওঁলোকৰ আৰু আমি আজি খেৰগাঁও সমষ্টিৰ আণ্ডাৰত আমি এটা ঘৰত আমি আহিছো। তেখেতৰ দাদাসকলৰ আমি পৰিৱেশটো চাই কিনে তেখেতৰ ঘৰত সোমালো। যিহেতু এতিয়া UPPL চৰকাৰ চলি আছে, তেওঁলোকে UPPL চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে কৈছিল যে প্ৰথমতে আপোনাক মই প্ৰশ্ন এটা সুধিম, আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই? আছে না? আছে। যিহেতু প্ৰমোদ বড়োৱে কৈছিলে সকলোৱে যিসকল যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক অৰুণোদয় দিয়া কথা আছিলে, আপোনালোকে সঁচাকে অৰুণোদয় পায় না নাপায়? নাপায় ন? নাপায়। আপোনালোকৰ কোনোবা মেম্বাৰ চৰকাৰৰ মানুহ আহিছিল নেকি অৰুণোদয় ফৰ্ম ফিল আপ কৰিবৰ কাৰণে? নাই না? আচ্ছা, ঠিক আছে। আৰু আপোনাৰ মতে আপুনি কি ক'ব বিচাৰে? মই কওঁ, মই 4.5 বছৰ মই দিছো ভোট, একটো নাপাওঁ। কেনেকা লাগিব কচোন বাৰু? মই এনেকা বৰষুণত মই ভিজি থাকিম, এনেকা কষ্ট খাই থাকিম, এটা চৰকাৰৰ ঘৰ নাপাওঁ, কি হ'ম মই বাৰু কচোন বাৰু? একটা মোক কিবা নিদে, চাউল দিব 5 কেজি, মই কেনেকা খাম চৰকাৰৰ মাইনাত? কি কৰিম মই বাৰু? যিবোৰ যেনেকে অৰুণোদয় ঘৰ এইবিলাক দি আছে, তো আপুনি মানে চৰকাৰক আপুনি কি ক'ব বিচাৰে? দিলে তো ভাল হয়, অনদি মুচৰি भी নাপায়। আপনার ঘরে মুসরি নাই মানে না? মুচৰি নাই, মৌ কামড়ে না নাকামড়ে? বিরাট কামড়ে কামড়াই আচ্ছা আচ্ছা, তেতিয়াহ'লে ঘর দিলেও ভাল হয়, হ্যাঁ, ঘর भी নাপায়, খালি ভোট একলা দি আছো আৰু দিলে তো ভাল হইতো না। আচ্ছা, ঠিক আছে। আপনার ঘৰত বৰষুণ পৰে নেকি? পৰিয়ে থাকে, বৰষুণ আহিলে চাই লবি। মই জানে আজি এই অঞ্চলটোত আহি আমি আজি এনেকুৱা অনুভৱ হ'ল, আমাৰ অত্যন্ত দুখ লাগিছে। তেওঁলোকে আজি এনেকুৱা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে, আৰু মই মানে যে একজন মানে শিক্ষিত যুৱক হিচাপে আজি যে আমি এই অঞ্চলটোত আমি আহিছো খা খবৰ ল'বলৈ সকলো ৰাইজৰ, তাৰ ভিতৰত যে এনেকুৱা অঞ্চল আজি যাতে আমাৰ BTCত বা আমাৰ এই ইমান ভাল এটা সমষ্টিত, য'ৰ পৰা নেকি অসম বিধানসভাৰ মানে অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ইয়াৰ পৰা জয়ী হৈছিল। তেওঁক ৰাইজে ইমান ধুনীয়াকে সকলোৱে বিপুল ভোটেৰে ভোট দি তেওঁক জয় কৰাইছিল, আৰু তথা BTCত যি চৰকাৰ চলি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, তেওঁৰে এজন EMৰ সমষ্টি এইটো। আমি অতি আজি দুখ পাইছো এই অঞ্চলটোত আহি যে এটলিষ্ট তেওঁলোকৰ নিচিনা মানুহক যে আজি বঞ্চিত কৰি ৰাখিছে। আজি এই চৰকাৰৰ মানে কি ক'ব, তেওঁলোকে কথাখিনি ক'লে আমাৰ অত্যন্ত দুখ লাগিছে। আমি আজি এই অঞ্চলৰ আমি ইয়াৰ শিক্ষিত যুৱচাম হিচাপে আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে বিনম্ৰ অনুৰোধ আৰু মানে ৰিকুৱেষ্ট কৰিছো যে এটলিষ্ট মানে তেওঁলোকৰ আজি এই অঞ্চলবিলাকত যে এনেকুৱা ভাৱে মানে তেওঁলোকে যে বঞ্চিত হৈ আছে, তেওঁলোকৰ প্ৰতি আপোনালোকে অকমান দৃষ্টি দিয়ক, আৰু তেওঁলোকে যাতে মানে শান্তিত থাকিব বিচাৰিছে। তেওঁলোকে একো বিচৰা নাই, যিবোৰ আপোনালোকে দিছে সেইখিনিয়ে তেওঁলোকে বিচাৰে। যদি তেওঁলোকে এখন ঘৰ পালে হয়, তিনিজন মানুহ থাকে, ধুনীয়াকে থাকিব পাৰিলে হয়, বা যদি এখন মানে যদি এটাকে মানে এজন মানুহে যে অৰুণোদয় পালে ভালকে থাকিব পাৰিলে হয়। তেওঁলোকে ৰিকুৱেষ্ট কৰিছে, আৰু আপোনাকো ৰিকুৱেষ্ট কৰিছো যাতে তেওঁলোকক অতি মানে কম দিনৰ ভিতৰত যদি তেওঁলোকক আহি ফালে খবৰ লৈ এই সমস্যাটো সমাধান কৰিছে, তাৰ বাবে আমি সকলো ৰাইজৰ ফালৰ পৰা, তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা বৰ্তমান একো সুবিধা পোৱা নাই। যিহেতু আমিও আহিলো, আজি খবৰ ল'ব আহিছো আমি গাঁৱত, আপোনালোকক দেখিলো আমি, যিহেতু আপোনালোকে আজি চৰকাৰে বহুত বস্তু দিছে, অসম চৰকাৰে বহুত বস্তু দিছে, আমাৰ BTC চৰকাৰৰ বহুত বস্তু দিয়াৰ প্ৰতিশ্ৰুতিও দিছে। তো আজি অসম চৰকাৰে যি আমাৰ অৰুণোদয় 1250 টকা, আপুনি যদি সেইটো পালে হয়, আপুনি যি অৱস্থাত আছে অলপ ভাল ভাৱে চলিব পাৰিলে হয়, তাৰ পৰা আপুনি বঞ্চিত হৈ আছে।
তাৰপিছত আপোনাক এখন ঘৰৰ দৰকাৰ, যিবোৰ অঞ্চলত মানুহৰ ঘৰ থকাৰ উপৰিও ঘৰ পাইছে, কিন্তু আজি আমি এই অঞ্চলটোত আহি দেখা পালো তেওঁৰ মানে আপুনি যোন এটা সৰু ঘৰ যদি এটা পালে, আপুনি সৰু এটা পৰিবাৰৰ সৈতে কিমান আনন্দ সুখেৰে থাকিব বিচাৰে, মানে সকলোৱে বিচাৰে যে সকলোৱে আনন্দ থাকিব বিচাৰে, আপুনিয়ে বিচাৰিছে, কিন্তু আপোনালোকৰ অঞ্চলত আজি মানে যি মানে অসম চৰকাৰে হওক বা ব্ৰিটিছ চৰকাৰে হওক, কোনো মানুহে আপোনালোকৰ আহি বা এনেকুৱা ধৰণৰ কাম কৰি দিয়া নাই। তো মানে আপোনাক মই সুধিব বিচাৰিছো, আপুনি গম পায় যে আমাৰ যি বৰ্তমান বিদেশী প্ৰমোদ বড়ো চৰকাৰ, তেওঁৰে এজন EM আছে ইয়াতে, হা, আৰু যিহেতু অসম চৰকাৰৰ যে আমি মানে অধ্যক্ষ বুলি কওঁ, সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেওঁৰ ইয়াৰ বিধায়ক MLA ছাৰ হয়। তো তেওঁলোকৰ মানে দুইজন একদম ভাল মানে মানে অসমৰ ভিতৰত ভাল এটা সমষ্টি, মানে সকলোৱে জানে এইখন সমষ্টি অসমৰ ভিতৰত ভাল এখন সমষ্টি আৰু ভালভাৱে চলি আছে। তো তাৰে ভিতৰত যে আপোনালোকে মানে আপোনালোকে পৰিয়ালে বা আপুনি নিজে ব্যক্তিগতভাৱে তেওঁক মানে কি ৰিকুৱেষ্ট কৰিব বিচাৰে? মই কৈছো আমি কিন্তু প্ৰমোদ বড়োকো মানিছো, আৰু এইফালে সবকে মই মানি আছো, আমি বাৰে বাৰে দি আছো জবকে, হলেও মই ভালেকে চলি আছো, ধৰ হাজাৰা চাজাৰা কৰি খাই আছো। একচুয়ালি তো চাবা লাগবো না আমাক, কিয় চাবা নাই, আমাক চাবাতো লাগবো না। এইটোৰ পৰা আমি গোটেই সব কুছ কাম কৰি আছো, তেতিয়া এই ভাববা লাগবো না, দিলত কিয় ভাবা নাই মোক আমাক? আহি যায় মিটিং চিটিং কৰি যায়, মই মানো গোটাই পাবি বুলি বুলি এনেকা ভোট দিয়াই এতিয়াৰ পৰা পোৱা নাই দেখো, আমি কি কৰিম বাৰু? যিবোৰ যেনেকে অৰুণোদয় ঘৰ এইবিলাক দি আছে, তো আপুনি মানে চৰকাৰক আপুনি কি ক'ব বিচাৰে? দিলে তো ভাল হয়, অলপ দি মুচৰি भी না পায়, আপনার ঘরের মুসরি নাই মানে না? মুচৰি নাই, মৌ কামড়ে না কামড়ে? বিরাট কামড়ে কামৰাই কি আছে, কৰিম কি কৰিম আৰু? আচ্ছা আচ্ছা, তেতিয়াহ'লে ঘৰ আপুনি দিলেও ভাল হয়, হা, ঘৰ भी না পায়, হা।